গাইজ হেপী ফেমিলিলৈ স্বাগতম জনালো অখিল তালুকদাৰ। আজি যাই আছো ৰাণী, মোৰ লগৰ ল'ৰা তাত তাৰমানে ধান চাবলৈ যাই আছো আৰু ই মানে কৈ আছে কি গৰু মানে হাতী চাতি আহি আছে আৰু ধান চান বিলাক বোলে খাই আছে আৰু মোক লগ ধৰি আছে যাবৰ কাৰণে। বোলো যৌ এতিয়া যাওঁ যৌ, মই কেনেকে ক'লো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো। গাইজ আমি আহি গখা ঘৰ পাই গলো আৰু আমাৰ মুনু ভাই আছে। মুনু ভাই কি ক'বা মুনু ভাই? আৰু আমাৰ বন্ধুবিলাক গাল পাই গলো। বন্ধু কি ক'বা তুমি? কি ক'বা? খবৰ ভাল। আৰু ইয়াতো হাঁহিয়ে আছে আৰু হাঁহিয়ে আছে গাইজ। ই মুখখন দেখা নাপায় কিন্তু আকাশখন নিলে হৈছে গাইজ। গাইজ আমাৰ সৰপাৰা মন্দিৰ পাই গেলো। এইটো হ'ল আমাৰ সৰপাৰাৰ মন্দিৰ আৰু ইয়াতে বগৰ সভা চভা হয় গাইজ। আৰু আমি এইটো ৰাস্তা এৰি যাই আছো। এইটো ৰাস্তা এৰি যাই কিনে আমি একদম চিধা যাব লাগিব। এইটো ৰাস্তা এৰি যাই কিনে আমি পুতি পুখুৰী পাম। পুতি পুখুৰী পেৰে মানে লেফ্ট চাইড হৈ যাব লাগিব। আমি বটিয়াপাৰা পাই গেলো আৰু বটিয়াপাৰাৰ মাজেদি যাই আছো। এতিয়া মুনু ভাই আৰু মই আৰু বঢ়িয়াকে যাই আছো আৰু আপোনালোকক দেখাই দি আছো। আগত আপোনালোকক বঢ়িয়াকে ভিউ দেখাই দি আছো। আৰু গাইজ এনেকৈ 1 নম্বৰ ৰাস্তা পাই গলো মিৰ্জাৰ। বটিয়াপাৰাৰ পৰা আহি কিনে এনেকৈ 1 নম্বৰৰ ৰাস্তা পাই গলো মিৰ্জাৰ আৰু এনেকৈ গৈ আছো গাইজ। কি ধুনীয়া ভিউ হয় গাইজ, চাব পাৰে আপোনালোকে। এইখিনি চাওক হয় গাইজ, গাছ কেইডাল চাওক হয় গাইজ। অ ভাই কি কৈ আছে, কি ক'ব আছে কৈ দিয়া, তুমি বঢ়িয়াকে কৈ দিয়া ৰাইজক। মই কি ক'ম মানে মোৰ যিটো খেতি পথাৰখন আছে তাত আহিছোঁ। আমি দুজন আহিছোঁ আজি মিলি ঘৰৰ পৰা বন্ধু অখিল, মোৰ বন্ধু ভাল বন্ধু ৰাইজ। মোৰ মানে ভিডিঅ'টো চাই মানে আপোনালোকে ইয়াত লাইক কমেণ্ট কৰি দিব হা, প্লিজ ৰিকুৱেষ্ট মোৰ। আৰু গাইজ চাব হে গাইজ আমাৰ ভিডিঅ'বিলাক। আৰু তপনৰ লগত আহিছোঁ, তপনৰ ধৰ আমি ধানমন্ডি পথাৰখন চাব আহিছোঁ গাইজ। আৰু হাতী চাতি আহি আছে গাইজ, তাৰ কাৰণে আমি এতিয়া গৈ আছোঁ। বলক আৰু গৈ আছোঁ আৰু গাইজ মোটামুটি 5 কিলোমিটাৰ আছে গাইজ আৰু গৈ আছোঁ গাইজ। আৰু আপোনালোকক ধুনীয়া এটা ভিউ দেখাই আছোঁ গাইজ, ধুনীয়া ভিউ। আৰু মানে অলপ নিয়ৰ পৰা ঠাণ্ডা পৰিছে না, অলপ নিয়ৰ পৰি থকা নিচিনা হৈছে গাইজ। আৰু মানে পাহাৰখন আপোনালোকক দেখাম বুলি ভাবিছিলোঁ, মানে দেখাই দিম আৰু মানে নিয়ৰতে ভৰ্তি হৈছে, কুঁৱলী পাইছোঁ। ৰাণী পাই গলো গাইজ, কি ধুনীয়া ভিউ গাইজ, মজা গাইজ। আৰু আমি ৰাণী নাৰগাং পাই গলো গাইজ। ৰাণী নাৰগাং লগত আছে চকটো আৰু আমি গৈ আছো গাইজ। ধুনীয়াকে চাই থাকিব গাইজ, শেষলৈকে ভিডিঅ'টো চাই থাকিব গাইজ। আৰু কিবা কিবি আছে, বহুত দেখাব বস্তু আছে গাইজ। গাইজ এই কোণাটোৰ পৰা এনেকে মানে মাটিখিনি আছে, মুনুহঁতৰ মাটিখিনি এনেকে। আৰু আগত আছে আগৰ পেৰে বেলেগৰ মাটি আছে। আৰু এইখিনিয়ে ধানখিনি আৰু পিছত দেখি আছে গাইজ, সেইখিনি আপোনালোকক নেদেখাম গাইজ। আমি যাব নোৱাৰি, তাৰমানে অলপ পানী উঠিছে, পিয়াক হৈছে অলপ, তাৰ কাৰণে যাব পৰা নাই। ইফালে বৰষুণ আহিছে আৰু আহি পালো গাইজ। আৰু মোটামুটি এনেকৈ ধানবিলাক এনেকৈ পৰি গৈছে গাইজ। আৰু খাইছেও অলপ খাইছে কিজানি, আৰু এনেকৈ পৰি গৈছে গাইজ। আৰু ওচৰতে ইয়াত এটা মন্দিৰ আছে গাইজ। আৰু এতিয়া ধুনীয়াকৈ আহি পালো গাইজ, মোটামুটি আহি পালো, ৰাণী আহি পালো। আৰু এনেকৈ বঢ়িয়াকৈ জিৰাইছো গাইজ। আৰু ধুনীয়াকৈ আপোনালোকক ধানখিনিও দেখাই দিলো গাইজ। আৰু যোনে মোৰ ভিডিঅ'বিলাক চাই আছে গাইজ, নতুনকৈ যোনে আহিছে ছাবস্ক্ৰাইব কৰি দিব গাইজ। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব গাইজ, বুজা নাই গাইজ। আজি ভিডিঅ'টো এইখিনি আছিল, বাই গাইজ।